Hello guys, welcome back to my channel Deepika Love with Cooking. তো আজি মই এটা নিৰামিষ ৰেচিপি লৈ আহিছো আৰু এটো বহুত পুষ্টিকৰ হয় আমাৰ দেহৰ কাৰণে আৰু খাবলেও বহুত টেস্টি হয় নিৰামিষ মানুহবোৰে এটো খাই ভাল পাবয়ে আৰু নন ভেজিটেৰিয়ান আমিষ মানুহবোৰেও খাই বহুত ভাল পাব তো আজি বনাবলৈ গৈ আছো মই কলফুল হয়তো সবেই গম পায় যায় বজাৰত ইজিলি পাই যায় আপুনি বজাৰত গ'লে বেছি দামো নহয় আৰু খাবলেও বহুত টেস্টি হয় তো আহক আমি এই ৰেচিপিটো ষ্টাৰ্ট কৰোঁ এয়া কলফুল মই বাকলিবোৰ এৰিয়াই দিছোঁ আৰু আপোনাৰ অকল কোমলখিনিহে ৰাখিছোঁ মই যেহেতু বাকলিখিনি বহুত টান হয় আৰু মই যিমান সৰুকৈ পাৰিছোঁ সিমান সৰুকৈ মিহি মিহিকৈ এনেকৈ কাটি ল'ম এইটো মই এনেকৈ ডাঙৰকৈ কাটি লোৱা নাই যেহেতু ডাঙৰকৈ কাটিলে আপোনাৰ মুখত লাগিব আৰু খায়ো ভাল নালাগিব যিমান মিহি কৰিব পাৰি ইমান মিহি কৰিব এনেদৰে মই এনেকৈ মিহি কৰি লৈছোঁ আৰু এতিয়া আলু এটা দি ল'ম আলুটো মই সৰুকৈ কাটিছোঁ আৰু এতিয়া ধুই লৈছোঁ মই আৰু ইয়াতে মই কেৰাহী গৰম হৈ গৈছে মিঠাতেল অকমান বেছিকৈ দিছোঁ যেহেতু কলফুলৰ মিঠাতেল বেছিকৈ দিলে খাবলৈ ভাল লাগে আৰু তেল গৰম হোৱাৰ পাছত মই তেজপাত আৰু শুকান জলকীয়া দি লৈছোঁ তাৰপিছত মই এটা পিঁয়াজ কাটি লৈছিলোঁ সৰুকৈ সেইখিনি পিঁয়াজো মই দি দিম ইয়াত আৰু পিঁয়াজ ডাৰ্ক ব্ৰাউন হোৱাৰ পাছত মই কলফুলখিনি কেৰাহীত দি দিম এতিয়া অকণমান লাৰি দিম এতিয়া মই এচামুচ জিৰা পাউডাৰ দি দিম সৰু চামুচেৰে এচামুচ জিৰা পাউডাৰ দি লৈছোঁ আৰু ডাঙৰ চামুচেৰে এচামুচ হালধি গুড়ি দি দিছোঁ এতিয়া জলকীয়া দি লৈছোঁ জলকীয়া এটাই দিছোঁ আৰু এতিয়া এচামুচ ডাঙৰ চামুচেৰে নিমখ এচামুচ দি লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ মিলাই ল'ম 5 মিনিটৰ কাৰণে লো ফ্লেমত মই সিজিবলৈ দি দিম আধা সিজা হোৱাৰ পিছত মই আদা নহৰু দিম 5 মিনিটৰ কাৰণে মই ঢাকনি লগাই দিছোঁ হৈ গ'ল এতিয়া মই আদা নহৰু দি লৈছোঁ 2 চামুচ দিম আদা আৰু নহৰু আৰু ধুনীয়াকৈ মিক্স কৰি দিম এতিয়া অকণমান মই পানী দি ল'ম আৰু 15 মিনিটৰ কাৰণে ঢাকনি লগাই কেনে লো ফ্লেমত সিজিবলৈ দিম এয়া হৈ গ'ল 15 মিনিট এতিয়া গৰম মছলা পাউডাৰ দি লৈছোঁ গৰম মছলাখিনি মই গুড়া কৰি লৈছিলোঁ দালচেনি ইলাইচি হৈ গ'ল এতিয়া মই ধুনীয়াকৈ চাৰ্ভ কৰিম বল এটাত সঁচাকৈ বনাবলৈও ইমান টান নহয় আৰু খাবলৈও বহুত টেষ্টি মই নিজে বহুত ভাল পাওঁ যদি মোৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদিহে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত থকা বেল বাটনটো দবাই দিব যাতে মই দিব লগা ৰেচিপিবোৰ আপোনালোকে চাব পাৰে আৰু ধুনীয়াকৈ আপোনালোকে ট্ৰাই কৰিব পাৰে তো আজিলৈ ইমানে পুনৰ লগ পাম অতি সোনকালে নতুন এটা ৰেচিপিৰ সৈতে তেতিয়ালৈকে ধন্যবাদ